হেল্ল' গাইজ, নমস্কাৰ। আৰু পোনপ্ৰথমতে মোৰ অন্যতম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ, প্ৰায় 2 সপ্তাহ হৈ গ'ল ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আজি ভাবিছোঁ অলপমান ভিডিঅ' বনাম বুলি। তো আজি এটা আমাৰ উৎসৱ আছে, মানে সকলোৰ বাবে বহুত ভাল উৎসৱ। সেইটো হৈছে আমাৰ বাবা মহাদেৱ পিতাৰ আজি শিৱৰাত্ৰি। তো আজি শিৱৰাত্ৰি উৎসৱ হ'ব। তো আমাৰ ইফালেও বহুতবিলাক শিৱৰাত্ৰি হৈছে, হয় বহুতবিলাক আছে। তো ভাবিছোঁ এখন ডাঙৰ শিৱৰাত্ৰি চাব যাম বুলি। তো সেইখন মানুহে কৈ আছে যে ডাঙৰ শিৱৰাত্ৰি তহঁতে চাব লাগিলে যাব লাগিব হিন্দাল মন্দিৰলৈ। তো সেইবাবে ভাবিছোঁ আজি হিন্দাল মন্দিৰলৈ যাম আৰু অলপমান ডাঙৰ শিৱৰাত্ৰি কি হয় নাজানো, ডাঙৰে হয় না সৰুৱে হয় নাজানো। তো অলপমান আমি পৰ্যবেক্ষণ কৰি আহোঁ বলক। তো গাও পাও ধুই ল'লোঁ আৰু এতিয়া কাপোৰ কানি পিন্ধো। নিতুল আহি আছে আৰু জ্যোতিষ আহি আছে আৰু মই। তো নিতুল জ্যোতিষ মই তিনিওটাই গৈ আপোনালোকক আজি অলপমান শিৱৰাত্ৰি উৎসৱ দেখুৱাই দিম। তো চাই থাকিব ভিডিঅ'টো একেলৈকে। আৰু কালি এখন আমাক পূজাত মাতি গৈছে, মানে শিৱৰাত্ৰি পূজাত আমাৰ ইয়াত কুয়া পুখুৰীত হৈছে। এয়া চাই লওক, কালি মানে মাতি গৈছে। তো নৈৰা কুয়া পুখুৰী শিৱৰাত্ৰি উৎসৱ। তো এইখনো চাব লাগিব, এইখন পূজাতো যাব লাগিব। আমি সকলোবিলাক যাম গধূলা আপোনালোকৰ লগত। এবাৰ চাই লওক চিঠিখন। আৰু আমাৰ নিতুল আৰু জ্যোতিষ আহি পালে। তো আৰু বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি ফাইনেলি ঘৰৰ পৰা ওলাই আহি আমি ৰামাটি ক্ৰছ কৰিছোঁ আৰু বহুতখিনি যাব আছে। তো বলক যাই থাকোঁ। আমি আহি ফাইনেলি পাই গ'লোঁ হিন্দাল মন্দিৰৰ গেট। তো এনেকৈ যাব লাগিব, অলপমান হিন্দাল মন্দিৰৰ গেটটো চাই লওঁ। মানে গাড়ী পাৰ্কিং কৰা ঠাই। তো ইমানবিলাক গাড়ী, তো মানুহ বোধে বহুত হৈছে। তো বহুত ডাঙৰ পূজা হৈছে, তো চাই লওঁ বলক। মানুহ চাওক না। আৰু এয়া হৈছে মানে মন্দিৰটোৰ পিছফালে এডাল মাহিত্য থকা গছ আছে আৰু গছডালত এডাল সাপ বনাই থৈছে। তো বহুতখিনি মানুহ হৈছে, এয়া ধূপ চুপ জ্বলাবলৈ আহিছে। গছডালত বহুতখিনি মানুহ হৈছে আৰু এয়া চাই লওক নৈবাত দিয়া মানুহ, ধূপ বন্তি জ্বলোৱা মানুহ। তো বহুত ডাঙৰ পূজা হৈছে। ফাইনেলি হিন্দাল মন্দিৰৰ পৰা শিৱৰাত্ৰি খাই আহি পালোঁ। কি মানুহ হৈছে, বহুত মানুহ হৈছে, একদম ডাঙৰ পূজা হৈছে। তো মই ভাবিছিলোঁ সৰু পূজা হ'ব বুলি, কিন্তু সৰু পূজা হোৱা নাই, একদম ডাঙৰ পূজা হৈছে। তো আৰু এতিয়া আমি যাই আছোঁ এনে বা ৰামাটি পাহাৰ ফুৰিবলৈ। আৰু তাৰপিছত আপোনালোকক মই গধূলি দেখুৱাই দিম আমাৰ কুয়া পুখুৰীৰ শিৱৰাত্ৰি পূজা। তো বলক এতিয়া আমাৰ ৰামাটি পাহাৰখনৰ মাছ চাই আহোঁ। ৰামাটি পাহাৰৰ তলমা ৰামাটি পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য দৃশ্য এটা চাই লওঁ। আৰু আমি ৰামাটিৰ পৰা আহি পালোঁ এতিয়া বৰ্তমান ঘৰ। আৰু অলপমান পিছত মই আপোনালোকক লৈ যাম কুয়া পুখুৰীত হোৱা শিৱৰাত্ৰি পূজা চাবলৈ। তো অলপ সময় এনেই ঘৰতে ৰেষ্ট লৈ লওঁ, ল'বক অলপমান মোবাইল চবাইল চাই লওঁ। আৰু তাৰপিছত আমি যাই থাকিম আমি শিৱৰাত্ৰি পূজা চাবলৈ কুয়া পুখুৰী। আমি ফাইনেলি আহি পালোঁ আমাৰ ইয়াত হোৱা কুয়া পুখুৰীত হোৱা শিৱৰাত্ৰি পূজাখন। তো ইয়াত নাম ষ্টাৰ্ট হৈছে। তো বলক অলপমান নাম চাওঁ আৰু তাৰপিছত ঘৰলৈ যাম। তো প্ৰথমতে নামখিনি চাই লওঁ বলক। আৰু চাই লওক আমাৰ নাম ষ্টাৰ্ট হৈ গ'ল, চাই লওক। তো আৰু মই পূজা চাই কেনে মানে কুয়া পুখুৰীৰ পৰা এইমাত্ৰ ঘৰ আহি পালোঁ। তো আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত মাৰিম। যদি ভিডিঅ'টো চাই ভাল পাইছে তো এটা লাইক কৰি দিব, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব। তো তেতিয়ালৈকে টাটা বাই বাই।